হাই হেল্ল' সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ আৰু শুভকামনা জনাইছোঁ। আজি আপোনালোকলৈ আগবাঢ়িছোঁ মিচিং পদ্মিনী কাপোৰ। উইণ্টাৰ ছিজনৰ কাৰণে বহুতেই ধুনীয়া হয় পিন্ধিবলৈ। মই ভাবিছোঁ আপোনালোকে ভাল পাব কালেকশ্যনখিনি। আৰু প্লিজ সকলোৱে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা কমেণ্ট এটা লাইকে মই বহুত উৎসাহ আৰু সাহস পাওঁ আৰু অকণমান আগবাঢ়ি যাবলৈ। আৰু আপোনালোকক জনাওঁ মই এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ মই মোৰ হাতৰ কিছুমান কাম, ফুল কৰা, দহি কৰা এনেধৰণৰ বা তাঁতশাল কেনেকৈ কি কৰে সেই বিষয়েও মাজে মাজে ভিডিঅ' দি যাম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোক মৰম দিব, আশীৰ্বাদ দিব আৰু প্লিজ এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' এটা দিলে আপোনালোকে অতি সোনকালে পায় আৰু চাব পাৰে। জনাবচোন আপোনালোকে কাপোৰখিনি বা কালেকশ্যনখিনি মোৰ কেনে পায়, ভাল পায় বেয়া পায়, যিয়ে হওক আপোনালোকে প্লিজ এবাৰ মোক কমেণ্ট কৰিব আৰু জনাব মোৰ এই ধুনীয়া ধুনীয়া কাপোৰকেইযোৰ কেনেকুৱা দেখিছে বা আপোনালোকে কেনেকুৱা পায়। উইণ্টাৰ ছিজনৰ কাৰণে বহুতেই ধুনীয়া, আপোনালোকে কালেকশ্যনো কৰিব পাৰে কাপোৰখিনি। ধন্যবাদ। সকলোলৈ শেষত মই এটাই অনুৰোধ কৰিম, প্লিজ এবাৰ মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই। কোনোবাই যদি চাইছে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ সকলোকে, মোক আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে। আশা কৰিছোঁ মোক আগলৈ এনেকৈ আগুৱাই লৈ যাব আপোনালোকে। ধন্যবাদ।